তুমি যেটো কোলা যে আপুনি একদম ষ্ট্ৰেট ফৰৱাৰ্ড সব কথা কৈ পায় তেনেকুৱা মই প্ৰতিবাদ কৰিছো দেই আৰু প্ৰতিবাদ কৰিব লাগে মোৰ এটা খুব ধুনীয়া কোট এটা একদিন মনলৈ আহি আছিল তাৰপিছত মই ভাবিছো আকৌ পাহিয়ে ভাবিব নেকি তাইক চাইছে এবাৰ বৰখাবায়ো ভিডিঅ' কৰিব মই সেনাখন ভাবি আছিলো যে কোনো মানুহ 100% ভাল বা বেয়া নহয় এই ভাল বেয়াৰ ঊৰ্ধত যেতিয়া আমি চাব পাৰিম তাকে চাগে বা ভাল পাব পাৰিম সেয়াই সঁচা ভাল পোৱা কিন্তু এটা কথা আছে তাতে মই যেটো ষ্ট্ৰংলি বিলিভ কৰো মই কৈছো এনেকুৱা যদি ভাল পা বা কিবা বস্তুৱে কষ্ট দিছে আৰু আমি মনে মনে সহ্য কৰি আছো হেতু উচিত নহয় হেতু নিজক অন্যায় কৰা নিচিনা গতিকে যেটো বস্তু মই লব পৰা নাই সেই বস্তুটো আজিকালি বহুত চেষ্টা কৰো এটা পৰ্যায়লৈকে মই খালি প্ৰেমৰ ক্ষেত্ৰতে কোৱা নাই এনে জেনাৰেল লাইফৰ ক্ষেত্ৰতো চেষ্টা কৰো কিন্তু যিখিনি নোৱাৰো মই কৈ দিও কাৰণ তেতিয়া মই লাইট হৈ যাও ন মোৰ আৰু বেগেজ নাথাকে আৰু গতিকে প্ৰতিবাদ কৰিব লাগে যেটো অন্যায় হেতুৰ অন্যায়ৰ প্ৰতিবাদ কৰিবই লাগিব হেতু মই ভাবো